নমস্কাৰ সকলোকে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক কিছুমান মোৰ নতুন স্কিনৰ ডিজাইন আহিছে এই ডিজাইনবোৰ দেখুৱাম বুলি ভাবিছোঁ আৰু লগতে ফাৰ্ষ্ট টাইম মই আপোনালোকক আজি গোল্ডেন কালাৰ কেনেকৈ কৰে সেইটো দেখুৱাম বুলি ভাবিছোঁ। আগতে গোল্ডেন কালাৰ কৰিছোঁ যদিও আপোনালোকৰ মাজলৈ মই ভিডিঅ'টি অনা নাই। আজি মই কাঞ্জুপাতৰ শাৰী এখন লৈ আহিছোঁ। শাৰী এখন মানে কাঞ্জুপাতৰ চাদৰ মেখেলাও পোৱা যায়, নিজে কাটি পেলাই আনিব লাগে দোকানত। তেনেকৈ মই শাৰী এখনৰ জোখত কাটি পেলাই আনিছোঁ, শাৰী এখন বনাওঁ বুলি বটল গ্ৰীণত। আৰু বটল গ্ৰীণ এখন আনিছোঁ মোৰ নিজৰ কাৰণে, আৰু এটা পিচ কালাৰ নিচিনা এইটো কালাৰ আনিছোঁ। এইটো কালাৰ বাৰু অৰ্ডাৰ আছে লখিমপুৰৰে লগৰ এজনী, গতিকে সেই দুখন শাৰী আজি বনাম গোল্ডেন কালাৰত। কেনেকৈ বনাওঁ সকলোবোৰ দেখুৱাওঁ বুলি আপোনালোকৰ মাজত আনিলোঁ। আৰু এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে বহুতে মোক কমেণ্ট দি আছে কেনেকৈ বস্তু পাম, কেনেকৈ কণ্টেক্ট কৰিম বুলি। মই মোৰ ভিডিঅ'বোৰ প্ৰতিটো ভিডিঅ'ৰ ইণ্ট্ৰডাকশ্যনত মোৰ এড্ৰেছ ক'ৰ হয় মই আৰু মোৰ ফোন নাম্বাৰ দিয়া আছে, গতিকে এই ফোন নাম্বাৰেদি আপোনালোকে মোক কল কৰিব পাৰিব বা মেছেজ কৰিব পাৰিব। হোৱাটছআপ নম্বৰ হয় এইটো। আৰু বহুতে মোক হোৱাটছআপত যদিও মোৰ অকণ মেছেজ দিয়া দেৰি হয় আপোনালোকে বেয়া নাপাব। আৰু কমেণ্টবোৰো প্ৰত্যেকৰে মই ছিংগলকৈ ৰিপ্লাই দিব নোৱাৰোঁ, সেইটো কাৰণে বহুত দুখিত মই। আচলতে সকলোৱে ক্ষমা কৰিব। আৰু মোৰ যিহেতু মই কলেজ, আপোনালোকে জানেই যে মই কলেজত থাকিব লগা হয় দিনৰ দিনটো, গতিকে ৰাতি কলেজৰ পৰা আহি ৰাতি মই সকলোকে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। মেছেজৰ ৰিপ্লাই দিয়া দেৰি হ'লেও যাতে আপোনালোকে বেয়া নাপায় তাৰ মই অনুৰোধ জনালোঁ। আৰু বলক তেতিয়াহ'লে কাপোৰ কেইযোৰ দেখুৱাওঁ কেনেকৈ কৰোঁ, আৰু মোৰ স্কিনৰ কালেকশ্যনখিনিও দেখুৱাওঁ। মানে কালেকশ্যন মানে পুৰণা স্কিনখিনিওতো কিমান দেখুৱাই থাকিম, ডিজাইনখিনি সেইকাৰণে এইখিনি দেখুৱাওঁ। মোৰ নতুন যিখিনি ডিজাইন আছে সেইখিনিকে দেখুৱাম। বলক তেতিয়াহ'লে ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বৰ বেছি ডিজাইন নাই আজি, অকল 5টা নিউ ডিজাইন আছে। আগৰ পুৰণা ডিজাইনবোৰ মই দেখুওৱা নাই বাৰু, অকল নতুন ডিজাইনখিনিকে দেখুৱালোঁ। এইখিনিয়ে হৈছিল আজি নতুন ডিজাইনখিনি, আৰু এতিয়ানো কেনেকৈ মই কৰোঁ সেই সকলোবোৰ চাই থাকক। মই আজি এইখন ডিজাইনত শাৰী দুখন বনাম বুলি ভাবিছোঁ। আৰু এই দুটা হৈছে গোল্ডেন কালাৰ, এইটো গোল্ডেন কালাৰৰ মিডিয়ামটো, আৰু এইটো হৈছে গোল্ডেন যোনটো কালাৰটো। তাৰপিছতে এনেকৈ এটা সৰু পাত্ৰ লাগিব, বাতি এটা লাগিব মিক্স কৰিবৰ কাৰণে, মিডিয়াম আৰু যোনটো গোল্ডেন কালাৰ সেইটো মিক্স কৰিবৰ কাৰণে। ব'ল তেতিয়াহ'লে মিক্স কৰি পেলাই আপোনালোকক বনাই দেখুৱাওঁ, চাই থাকক। প্ৰথমতে এটা চফা পাত্ৰ লৈ ল'ব লাগিব, আৰু তাৰে যোনটো মিডিয়াম, এই মিডিয়ামটো 3 চামুচ দি ল'ব লাগে এনেদৰে। তাৰ পাছতে যোনটো আমাৰ গোল্ডেন কালাৰটো, এই গোল্ডেন কালাৰৰ পৰা এচামুচো নহয়, অকণমান আধা চামুচমান আপুনি আনি পেলাই সেইটোত মিক্স কৰি ল'ব লাগিব। এনেকৈ পূৰা মিক্স কৰি ল'ব লাগে, বাকী কালাৰবোৰৰ দৰে হৈ যোৱাকৈ। কাপোৰ পাৰি পেলাই ৰেডি হ'লোঁ শাৰীখন, আৰু এইটো ডিজাইনতে কৰোঁ। আৰু এইফালে কালাৰ ৰেডি কৰিলোঁ। আগৰ দৰে ধুনীয়াকৈ মই টেপ মাৰি ল'লোঁ, কিন্তু আজি ব্ৰাউন টেপ মৰা নাই, হোৱাইট টেপ মাৰিছোঁ, সেইকাৰণে ধৰিব পৰা নাই। তাৰপাছতে কালাৰখিনি এনেকৈ দি ল'লোঁ ধুনীয়াকৈ, চাই থাকিব। বটল গ্ৰীণত গোল্ডেন কালাৰ। ৱাও, চাওকচোন কি ধুনীয়া লাগিছে। এনেদৰে কৰি গৈ থাকিম। আৰু এতিয়া নেক্সট শাৰীখন দেখুৱাম। এয়া শাৰীখন পাৰি লৈছোঁ, আৰু আগতে কৰাৰ নিচিনাকৈ ধুনীয়াকৈ কালাৰখিনি দি লৈ পেলাই কৰি গৈ থাকিম। কৰি শেষ কৰাৰ পাছতে ধুনীয়াকৈ 2খন শাৰী দেখুৱাই দিম। দেখিছেনে কি ধুনীয়া লাগিছে পিচ কালাৰ। এইটো শাৰীখনৰ আঁচলখন এনেকৈ চিম্পলকৈ কৰিলোঁ। তাৰপাছতে মাজত অকণমান বুটা দি দিম বুলি ভাবিছোঁ, গতিকে এই ফুলপাহৰ এই যোনটো ফুলটো এইটোৱে বুটা দিম বুলি ভাবিছোঁ। সেইকাৰণে গোটেই ফুলখিনি এই ভিতৰৰ ছাইডৰ পৰা মই প্ৰথমতে টেপ মাৰি ল'লোঁ, অকল এই ফুলপাহে উলিয়াই ৰাখিছোঁ। আৰু এতিয়া চাওকচোন বাৰু কৰোঁ কেনেকুৱানো লাগিব। প্ৰথমতে কাপোৰখনত নকৰোঁ, যদি বেয়া লাগে তেতিয়াহ'লে এনেই লোকচান হ'ব যে, সেইটো কাৰণে মই বাহিৰতে অকণমান কৰি চাওঁ বুলি ভাবিছোঁ কেনেকুৱানো লাগে।
কালাৰটো কমকৈ দিলোঁ যে অকণমান ফুল দি দিওঁ। বেয়া লগা নাই। তেতিয়াহ'লে এতিয়া এইখিনি ভিতৰৰ অংশটো দি দিওঁ আৰু দিয়াৰ পিছত আপোনালোকক দেখুৱাই থাকিম বাৰু। এয়া শাড়ীখন কমপ্লিট হৈ গ'ল। এয়া শাড়ীখনৰ আঁচলৰ অংশ। আঁচলৰখিনিতহে বুটা আৰু এইফালে ফুল দি পেলাই পূৰা কৰি দিছোঁ। আৰু এইটো হৈছে ব্লাউজৰ পিচটো। যোনফালে আমাৰ জাপ দিয়া থাকে এই জাপৰ অংশ একেবাৰে চিম্পুলকৈ কৰিছোঁ, একেবাৰে ফুল নাই। তাই তেনেকৈ বিচৰাৰ কাৰণে তেনেকৈ কৰি দিলোঁ। আৰু এতিয়া মোৰ শাড়ীখন দেখুৱাই আছোঁ বলক। এইখন হৈছে মোৰ শাড়ীখন। মোৰ যোনফালে জাপ থাকে এইফালে অকণমান ফুল দি দিছোঁ। আগতেও মই শাড়ী বনাইছোঁ যদিও চিম্পুলত বনাইছিলোঁ একেবাৰে ফুল নিদিয়াকৈ, সেইকাৰণে মই অকণমান এবাৰ মডিফাই কৰি দিলোঁ। এয়া হৈছে জাপৰ অংশ আৰু ইয়াৰ পৰা আঁচলৰ অংশ ষ্টাৰ্ট হৈছে। এইখিনি আঁচলখিনিত বুটা আৰু ফুল দি দিছোঁ। আৰু এয়া হৈছে ব্লাউজৰ পিচটো। একেবাৰে চিম্পুলকৈ ৰাখিছোঁ ব্লাউজৰ পিচটো। এয়া দেখিছেনে? সেয়াই আছিল আজিৰ ভিডিঅ'টি। 2খন শাড়ী বনালোঁ, কেনেকৈ বনালোঁ দেখুৱালোঁ। গতিকে ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি সমাপ্ত কৰিছোঁ।